চাওক আমি এই যিটো প্ৰশিক্ষণ 4 দিনীয়া প্ৰশিক্ষণ এইটো আমাৰ বন বিভাগ BTC লগতে আমাৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আমি যুটীয়াভাৱে অনুষ্ঠিত কৰিছোঁ আৰু এনেকুৱা প্ৰশিক্ষণ 2010 চনৰ পৰা গোটেই BTCত এতিয়ালৈকে প্ৰায় 800 মান ষ্টাফে মানে প্ৰশিক্ষণটো লৈছে আৰু প্ৰশিক্ষণটো বিশেষকৈ যদিও আমি WTI উদ্যোক্তা লওঁ কিন্তু প্ৰশিক্ষণটো দিয়ে আমাৰ মাননীয় ভূপেন্দ্ৰনাথ তালুকদাৰ ছাৰ আৰু লগতে থাকে হিতেশ ভট্টাচাৰ্য ছাৰ কাৰণ তেওঁলোক দুজন অসমৰ খুব আশাধীৰ আৰু তেওঁলোক নিজে ফৰেষ্ট স্কুলৰ ডাইৰেক্টৰ হিচাপে কৰিছে যিহেতু তেওঁলোকৰ দৰে সমল ব্যক্তি আমাৰ অসমত খুব কম আছে সেইটোৱে আৰু উদ্দেশ্যটো হ'ল ইয়াতে আমাৰ কচুগাঁও ডিভিজনৰ আমি মুখ্যতঃ উদ্দেশ্য ৰাখিছোঁ আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিন্তু বাকীকেইটা ৰেঞ্জতো বিশেষকৈ আপোনাৰ প্ৰটেকশ্যন হওক শ্ৰীৰামপুৰ হওক কাৰণ আইনখনটো সকলোৰে বাবে সমান হ'ব আৰু যেতিয়া বিভিন্ন মানে ৱাইল্ড লাইফ মানে সংক্ৰান্তীয় কেছ হ'ব কেছটোতো অকল ৰায়মনাত নেশ্যনেল পাৰ্কতে নহয় কাৰণ তেওঁলোকৰ বাকীকেইটা ৰেঞ্জো চাব লাগিব গতিকে ইয়াত আজি 7টা ৰেঞ্জৰ পৰা ইয়াত আছে আপোনাৰ শ্ৰীৰামপুৰৰ পৰা একদম আঠিয়াবাৰী ৰেঞ্জলৈকে বিশেষকৈ যিখিনি বনাঞ্চলিক বিষয়া আছে লগতে ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড তেনেকুৱা শ্ৰেণীৰ বিষয়াখিনি আছে এতিয়া হৈছে ৰায়মনা এখন নতুন কৰি তাৰমানে নেশ্যনেল পাৰ্ক কৰা হৈছে আৰু এতিয়া যিবিলাক তাৰমানে আহিছে এইবিলাক বহু বছৰ আগৰ পৰা চাকৰি কৰা মানুহ এতিয়া নেশ্যনেল পাৰ্ক আৰু ৰিজাৰ্ভ ফৰেষ্ট চাকৰি কৰিছে ৰিজাৰ্ভ ফৰেষ্টৰ নিয়ম আৰু নেশ্যনেল পাৰ্ক নিয়মটো বেলেগ এতিয়া এখেতসকলে যিহেতু গোটেই বহু বছৰ ধৰি তাৰমানে ৰিজাৰ্ভ ফৰেষ্টৰ কাম কৰিছে নেশ্যনেল পাৰ্কত কাম কৰা নাই গতিকে এনে মানুহবিলাকে তাৰমানে পট কৰি তাৰমানে ৰিজাৰ্ভ ফৰেষ্টৰ পৰা মাইণ্ডটো চেঞ্জ কৰি নেশ্যনেল পাৰ্কত কি কৰিব লাগে সেইটো তাৰমানে ফট কৰি কেচ কৰিব নোৱাৰিব পাৰে আৰু সেই যে মাইণ্ডছেটটো বদলক ৰিজাৰ্ভ ফৰেষ্টৰ পৰা যে নেশ্যনেল পাৰ্ক তাতে বেলেগ বস্তু তাক কেনেকৈ সংৰক্ষণ কৰিব লাগে ৰিজাৰ্ভ ফৰেষ্ট নেশ্যনেল যদি নহয় এই বস্তুটো তাহাৰ যদি মাইণ্ডত যদি তাৰমানে ক্লিয়াৰ কৰি দিব পৰা নাযায় তাহোঁ সেই আগৰ অভিজ্ঞতা মতে তাৰমানে মানুহটো লছৰ নহ'ব যিটো নিজে নেশ্যনেল পাৰ্কত হ'বই লাগিব আৰু ৰায়মনা এনে এখন নেশ্যনেল পাৰ্ক অসমৰ আটাইতকৈ ৰিচেষ্ট নেশ্যনেল পাৰ্ক যে ইমান ফৰেষ্ট টাইপ থকা পাছতো বায়'ডাইভাৰ্চিটি যদি ফৰেষ্টৰ টাইপ যদি বেছি হয় জন্তু বেছি হ'বই এতিয়া ৰিজাৰ্ভ ফৰেষ্ট থকাৰ কাৰণে তাৰমানে তাতে ডিষ্টাৰ্বেঞ্চ বেছি আছিল গতিকে তাৰমানে সেইমতে গ্ৰ' কৰিব পৰা নাছিল এতিয়া যদি আমি নেশ্যনেল পাৰ্কৰ যদি প্ৰকৃত নেশ্যনেল পাৰ্ক এখন যেনেকৈ ৰাখিব লাগে সেনেকৈ যদি আমি ৰাখিব পাৰোঁ তেতিয়াহ'লে তাৰমানে এতিয়া আমাৰ জন্তু থন্তু হেৰি চেৰি চব বেলেগ নেচাৰেল এৰিয়া আহি যাব আৰু এতিয়া টুৰিষ্টৰ ডাঙৰ এট্ৰেকশ্যনৰ পৰা আমাৰ নেশ্যনেল পাৰ্কৰ কাৰণে যিটো অবজেক্টিভ যিটো গ'ল সেই গ'লটো ফুলফিল হ'ব কিন্তু সেইটো ফুলফিল হ'ব কেনেকৈ এই মানুহকেইটাৰ তাৰমানে ৰিজাৰ্ভ ফৰেষ্টৰ মাইণ্ডছেটটো ঘূৰাই আনি মানে নেশ্যনেল পাৰ্কৰ মাইণ্ডছেটটো সোমাই দিব লাগিব সেইটো কঠিন কাম এইকাৰণে যে গোটেইবিলাক মানে এক্সপিৰিয়েঞ্চ আৰু আগৰ কাম কৰা অভিজ্ঞতা আছে সেই অভিজ্ঞতাটো কাটি নেশ্যনেল উল্টা এটা তাৰমানে নেশ্যনেল পাৰ্কত আনি দিয়াটো কঠিন কাম আৰু সেইটো কৰিব যদি নোৱাৰোঁ আমি তেতিয়াহ'লে নেশ্যনেল পাৰ্কখন আমি নেশ্যনেল পাৰ্ক হিচাপে নামতো হৈ থাকিব কিন্তু তাৰ ভিতৰৰ এইবিলাক পৰিৱৰ্তন নহ'ব সেইটো এটা চেষ্টা কৰা হৈছে এইটো ফাৰ্ষ্ট টাইম মই জানাত এনেকুৱা চেষ্টা অসমত ফৰেষ্ট ডিপাৰ্টমেণ্টত আগতে কৰা নাই কিন্তু ৰায়মনাটো কৰা হৈছে ৰায়মনাত ইণ্টাৰেষ্ট আমাৰ আছে কিয় এইটো এটা খুব মানে হাইলি পটেঞ্চিয়েল নেশ্যনেল পাৰ্ক গতিকে এদিন এতিয়া ভৰি যাব জন্তু যদি আমাৰ ঠিকমতে আমি কামটো কৰিব পাৰোঁ আৰু এই টুৰিষ্টৰ এট্ৰেকশ্যনটো পাব এই মূল কামটো হ'ব কি এই মানুহকেইটা কৰা মানুহকেইটা যিকেইটা ফিল্ডত আছে সেইকেইটাই বস্তুটো বুজি পাব লাগিব যিটো বস্তু কঠিন অলপ